আমিনগাঁৱত ৫ দিনীয়াকৈ আয়োজন কৰা হৈছে আন্তঃজিলা যুৱ আদান প্ৰদান কাৰ্যসূচী। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আৰু কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই। এই আন্তঃজিলা যুৱ আদান প্ৰদান কাৰ্যসূচীৰ লক্ষ্য হৈছে ৰাজ্যৰ ভিন্ন ভিন্ন অঞ্চলৰ যুৱক যুৱতীসকলক ভাৱ আৰু জ্ঞানৰ আদান প্ৰদানৰ সুযোগ প্ৰদান কৰা আৰু পাৰস্পৰিক বুজাবুজি বন্ধুত্বসুলভ মনোভাৱ গঢ়ি তোলা। অনুষ্ঠানটোৰ লক্ষ্য হৈছে যুৱক যুৱতীসকলক ৰাজ্যখনৰ ভিন্ন অঞ্চলৰ সাংস্কৃতিক সামাজিক পৰম্পৰা আদিৰ ক্ষেত্ৰত থকা বৈচিত্ৰতাৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰা। আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় জিলাৰ পৰা 2গৰাকী টীম লিডাৰৰ সৈতে 25গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক কামৰূপ জিলাৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় বা পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহ দৰ্শনৰ সুযোগ প্ৰদান কৰা হৈছে। জিলাখনৰ লোকসকলৰ ধৰ্মীয় পৰম্পৰা, খাদ্যাভ্যাস, ভাষিক সাংস্কৃতিক বৈচিত্ৰতা, সাজপাৰ আদিৰ বিষয়ে জানিবলৈ সুযোগ পাব যুৱক যুৱতীসকলে। এই কাৰ্যসূচীৰ অধীনত ভাৱৰ আদান প্ৰদানৰ জৰিয়তে যুৱক যুৱতীসকলে এক শক্তিশালী বন্ধুত্বৰ এনাজৰী গঢ় দিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই। আজিৰ অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ কনচালটেণ্ট চিকিৎসক ডাক্তৰ বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰ, গুৱাহাটী নেহৰু যুৱ কেন্দ্ৰৰ উপ সঞ্চালক প্ৰমথেশ চক্ৰৱৰ্তী, বৰপেটা নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য, কামৰূপ জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া গোপীনাথ দাস উপস্থিত থাকে। আজিৰ কাৰ্যসূচীটো আছিল ইণ্টাৰ ডিষ্ট্ৰিক্ট ইউথ এক্সচেঞ্জ প্ৰগ্ৰাম। গতিকে আজি এইটো নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মালিকৰ তৰফৰ পৰা আমি আয়োজন কৰিছিলোঁ। এইটো আমাক চৰকাৰে দায়িত্ব দিছিলে, আমাৰ অফিচৰ পৰা দায়িত্ব দিছিলে। আমাৰ পৰাও তেওঁলোকৰ তাতে আমি 27জন 25জন পাৰ্টিচিপেণ্টছ আৰু 2জন এস্কৰ্ট আমিও পঠাইছিলোঁ। তেওঁলোকৰ 20 তাৰিখৰ পৰা 24 তাৰিখৰ তাতে আছিল। আমাৰ পৰাও 27জন গৈছিলে আৰু তেওঁলোকৰ পৰা এতিয়া আজি আহি পাইছে আমাৰ 27জন, মুঠ 27জন যুৱক যুৱতী আহি পাইছে। আৰু আজিৰ পৰা আমাৰ কাৰ্যসূচী চলিব 31 তাৰিখলৈ। অহা 31 তাৰিখলৈ আমাৰ কাৰ্যসূচীটো বিভিন্ন আমি ৰিচোৰ্চ পাৰ্চন মাতিছোঁ। ইয়াতে যিবিলাকে নেকি আমাৰ কৃষ্টি, সংস্কৃতি, হিষ্ট্ৰী এই সম্পৰ্কে আমাৰ জনাব পাৰে, আমাৰ পৰম্পৰা সম্পৰ্কে জনাব পাৰে, তেওঁলোকক জনাব পাৰে। আৰু ইয়াৰ লগতে তেওঁলোকে জনাব, ৰিচোৰ্চ পাৰ্চনসকলে সদায় আমাৰ 3টামান ক্লাছ কৰিব। তাৰ উপৰিও আমি ফিল্ড ভিজিটো ৰাখিছোঁ। আমি মুখ্যভাৱে 30 তাৰিখত ফিল্ড ভিজিট ৰাখিছোঁ। যদিও 30 তাৰিখত আমি গোটেই দিনটো ফিল্ড ভিজিট কৰিম। আমি গুৱাহাটীৰ কামাখ্যাকে আদি কৰি আমি বিভিন্ন যিবিলাক হিষ্টৰিকেল প্লেচ আছে, গোটেই ভাৰতবৰ্ষত এটা ভাল প্ৰভাৱ, ভাৰত নহয় গোটেই পৃথিৱীতে প্ৰভাৱ আছে আমাৰ কামাখ্যাৰ। গতিকে গুৱাহাটীক আহিলে আমি কামাখ্যাও তেওঁলোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। তাৰ লগতে আমাৰ যিবিলাক হিষ্টৰিকেল আমাৰ ষ্টেট মিউজিয়াম আছে, তাৰপিছত আমাৰ কলাক্ষেত্ৰ আছে, ভূপেন হাজৰিকা পাৰ্ক আছে, এই যিখিনি আমাৰ ঐতিহ্যপূৰ্ণ জেগা আছে সেইখিনি আমি তেওঁলোকক প্ৰত্যক্ষভাৱে দৰ্শন কৰাম। আৰু তাৰপিছতে তেওঁলোকে এটা গম পাব যে আমাৰ অসমৰ কৃষ্টি সংস্কৃতি সম্পৰ্কত। আনহাতে আমি এৰে স্থানীয় কিছুমান গাঁও অঞ্চলৰ যুৱক যুৱতীৰ লগত তেওঁলোকক কথা পতাম, গাঁও অঞ্চলৰ মহিলাৰ লগত কথা পতাম। আমাৰ কেনেকুৱা ড্ৰেছ পাতি, কথা বতৰা এনে আদান প্ৰদান হ'ব, আমাৰ ভাষা কৃষ্টি সংস্কৃতি তেওঁলোকে কিছু শিকিব আৰু তেওঁলোকক কিছুমান শিকাব, আদান প্ৰদান কৰিব। তেওঁলোকৰো কিছুমান কালচাৰেল প্ৰগ্ৰেম শ্ব' কৰাব আৰু সেইবিলাকো আমি গম পাম। ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্যটো ইয়াৰ এটা মহান উদ্দেশ্য আছে। এইটো আমাৰ ভাৰতবৰ্ষৰ আমি কিমান বিশালত আছোঁ, আমি এখন গাঁৱতে যদি থাকোঁ আমাৰ কিমান কৃষ্টি কিমান সংস্কৃতি আমি সিমান গম নাপাওঁ। যেতিয়া আমি বাহিৰত যাম, আমি দেখিম, আমি কথা বতৰা আদান প্ৰদান কৰিম, তেতিয়া গম পাম যে আমাৰ অসমখন আমি কিমান বিশাল, আমাৰ কিমান কৃষ্টি আছে, আমাৰ কিমান সংস্কৃতি আছে, আমাৰ কালচাৰ, আমাৰ ভাষা, আমাৰ ড্ৰেছ পোছাক আমাৰ বিভিন্ন ধৰণৰ আছে। আৰু এই সকলোবিলাক আমি যেতিয়া প্ৰত্যক্ষ কৰিম তেতিয়া আমাৰ মনটো বহল হৈ যাব। আমাৰ মনত যেতিয়া সংকীৰ্ণতাটো দূৰ হ'ব, আমাৰ যুৱকসকলৰ যদি মনবিলাক বহল হৈ যায়, সংকীৰ্ণতাটো দূৰ হৈ যায়, তেতিয়াহ'লে কি হ'ব, এখন বিশাল অসম গঢ়াত আমাৰ উন্নতি কৰাত আমাৰ সুবিধা হ'ব। যুৱ কেন্দ্ৰৰ অধীনত আজি ইণ্টাৰ ডিষ্ট্ৰিক্ট ইউথ এক্সচেঞ্জ প্ৰগ্ৰেমত ডিব্ৰুগড় জিলাৰ পৰা কিছু সংখ্যক যুৱক যুৱতী ইয়ালৈ আহিছে।
এই অনুষ্ঠানটো হৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট ইউথ এক্সচেঞ্জ প্ৰগ্ৰেম। এইটো ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ এটা ইনিচিয়েটিভ। এই ইনিচিয়েটিভটোত আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত আমাৰ সাংস্কৃতিক বা বিভিন্ন ধৰণৰ বৈচিত্ৰ্যই বিৰাজ কৰে। এই যুৱক যুৱতীসকলক বিভিন্ন অঞ্চলসমূহলৈ লৈ গৈ তেওঁলোকক ছাপ'জ ডিব্ৰুগড়ৰ পৰা আজি যিসকল ল'ৰা ছোৱালী আহিছে তেওঁলোকে আমাৰ এই অঞ্চলটোৰ কলা সংস্কৃতিৰ বিষয়ে জানিব পাৰিব। ইয়াৰ বিভিন্ন অঞ্চল তেওঁলোকে ভ্ৰমণ কৰিব। ইয়াৰ যি বুৰঞ্জী আছে, ইয়াৰ যি ঐতিহ্য আছে, সেই ঐতিহ্যৰ বিষয়ে জানিব পাৰিব। ইয়াৰ লোকসকলৰ লগত ইণ্টাৰেকশ্যন কৰিব, আমাৰ কলা সংস্কৃতিৰ বিষয়ে এই অঞ্চলৰ বিষয়ে জানিব পাৰিব। তো ভাৰত চৰকাৰে এইটো এটা ইনিচিয়েটিভ। নেহৰু যুৱ কেন্দ্ৰ আজি ইয়াতে অনুষ্ঠানটো পাতিছে। আমি ইয়াত শুভাৰম্ভ আৰম্ভণি হৈছে। এওঁলোক 5 দিন ধৰি ইয়াত থাকিব। ডিব্ৰুগড়ৰ পৰা 25জন এনেকুৱা যুৱক যুৱতী আহিছে আৰু 2জন তেওঁলোকৰ টিম লিডাৰ আহিছে। এই ইনিচিয়েটিভৰ জৰিয়তে একচুৱেলি ভাৰতৰ আমাৰ যুৱক যুৱতীসকলক বিভিন্ন অঞ্চলৰ কলা সংস্কৃতি, আৰ্থ সামাজিক দিশ আৰু তেওঁলোকৰ মাজত যিটো ইণ্টাৰেকশ্যন এক্সচেঞ্জ যিটো হ'ব লাগে সেইটো প্ৰমোট কৰিবৰ কাৰণে এইটো লোৱা হৈছে, যাতে আমাৰ মাজত কোনো ধৰণৰ প্ৰত্যেকক আমি জানিব পাৰোঁ বা প্ৰত্যেক অঞ্চলৰ মানুহে মানুহৰ বিষয়ে কলা সংস্কৃতিৰ বিষয়ে জানি এখন আমি সুদৃঢ় ভাৰত গঢ়াত তেওঁলোকে যুৱ প্ৰজন্মই যাতে আমি জানো যে ভাৰতক যুৱ প্ৰজন্মৰ দেশ বুলি কোৱা হয়। গোটেই বিশ্বই ভাৰতৰ মুখলৈ চাই আছে, যিহেতু আমাৰ এভাৰেজ এজটো আমাৰ যথেষ্ট কম আৰু ভৱিষ্যতৰ ৱৰ্কফ'ৰ্চ হিচাপে ভাৰতেই গোটেই বিশ্বৰ আগত থিয় দিছে। গতিকে এই যুৱক যুৱতীসকলে যিহেতু আমাৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ভৱিষ্যতটো নিৰ্ণয় কৰিব, গতিকে ভাৰত চৰকাৰৰ এটা খুব সুন্দৰ পদক্ষেপ। আৰু এই পদক্ষেপৰ কাৰণে আজি ডিব্ৰুগড় জিলাৰ পৰা এই যুৱক যুৱতীসকল ইয়াতে উপস্থিত হৈছে আৰু আমি তেওঁলোকক কামৰূপ জিলালৈ আদৰণি জনাইছোঁ। আৰু আমাৰ নেহৰু যুৱক কেন্দ্ৰ কামৰূপ জিলাৰ যি কেন্দ্ৰ আছে তেওঁলোকৰ সহযোগত তেওঁলোকে গোটেই অঞ্চলটোৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব তথা ইয়াৰ বিষয়ে জানিবলৈ তেওঁলোকে চেষ্টা কৰিব। প্ৰকৃত মানৱ সম্পদ গঢ়াৰ এক প্ৰয়াস। হয়, প্ৰকৃত মানৱ সম্পদ গঢ়াৰ প্ৰয়াস, যি মানৱ সম্পদে সমাজ তথা দেশৰ ভেটি সুদৃঢ় কৰাত অৰিহণা যোগাব পাৰে। হিমাংক দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।